নমস্কাৰ। আজি অসমীয়া প্ৰতিদিন বাতৰি কাকতত থকা মুখ্য বাতৰি মূল এনেধৰণৰ। প্ৰাক্তন ৰাজ্যপাল কংগ্ৰেছী মন্ত্ৰী আইনজীৱী দেৱানন্দ কুঁৱৰৰ বিয়োগ। হংকং টিভিৰ বিস্ফোৰক দাবী দেখুৱালে হাইট মৃতদেহ। উত্তৰ কোৰিয়াৰ অখণ্ড পতাবী শাসক কিম জং উনৰ মৃত্যুৰ বাতৰি সম্প্ৰচাৰ। অসমত এতিয়াও খুলিব নোৱাৰিব ব্যৱসায়িক প্ৰতিষ্ঠান। কেন্দ্ৰৰ নিৰ্দেশনা সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে। BTCৰ কাৰ্যকাল বৃদ্ধিক লৈ 2 মেৰুত বিজেপি BPF। আৰক্ষীৰ কঠোৰ পদক্ষেপৰ বাবে ৰাজ্যত সফল লকডাউন। চলিত মাহত আমেৰিকাত প্ৰতিদিনে গড়ে 2000 লোকৰ মৃত্যু। কেব চালকে ঘৰে ঘৰে কৰিলে প্ৰতিবাদ। MMCHৰ কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা খিৰিকী ভাঙি পলাল মণিপুৰৰ যুৱক। সঞ্চালক সঞ্জয় কুমাৰ ভূঞাৰ কাৰ্যকাল অবৈধভাৱে 2 বছৰলৈ বৃদ্ধি। তেজপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ দুটাকৈ PPE কিট। পানীগাঁৱত পঞ্চায়তৰ হিতাধিকাৰী তালিকাত সভানেত্ৰীসহ 2 পুত্ৰ। বিশেষ নিৰীক্ষণত থাকিব ধুবুৰী কোকৰাঝাৰ। অৱসৰী শিক্ষক গিৰীশ চন্দ্ৰ শৰ্মাৰ পৰলোকপ্ৰাপ্তি। সত্ৰীয়া সংস্কৃতিৰ সাধক বীৰেন্দ্ৰ নাথ কলিতাৰ মৃত্যু। ৰঙানদীৰ সোৱণশিৰিত উটি আহিছে গাহৰিৰ মৃতদেহ। 8টা ভাষাত প্ৰকাশ কৰোনা বিষয়ক অসমীয়া গ্ৰন্থ। হাইড্ৰপনিক পদ্ধতিৰে কঠীয়া পাৰি অসমৰ কৃষকলৈ আনিছে সুখবৰ। কাকৈ নদীৰ পাৰত ক্ষুদ্ৰ জনতাৰ প্ৰতিবাদ। ৰাজ্যত 38টা থানাত বিভিন্ন মথাউৰিৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। অৰুণাচলৰ পৰা খোজকাঢ়ি আহি লালুক পালেহি 20 জন। প্ৰাক্তন সাংবাদিক লেখক ভাস্কৰ দত্তৰ অকাল মৃত্যু। ঘোৰ সংকটত নৈ পৰিয়া কেইবাৰংগৰ ৰাইজ। 3 সহস্ৰাধিক পৰিয়াললৈ নৱদলে আগবঢ়ালে সাহায্য। চতিয়া সমষ্টিৰ 3000 পৰিয়ালক ধন বিতৰণ বিধায়কৰ। 2 সহস্ৰাধিক অভাৱী পৰিয়ালক সামগ্ৰী বিতৰণ। চিলাপথাৰত 3 শিশুৰ পাচলিৰ দোকান। ৰেড জ'নৰ লোক গোপনে গ্ৰীণ জ'নত প্ৰৱেশক লৈ আতংক। পুৱতি নিশা শিৱসাগৰত উপস্থিত হোৱা মৰিগাঁও 5 পুৰুষ মহিলাক কোৱাৰেণ্টাইন। আকাশবাণী গুৱাহাটী কেন্দ্ৰ। 27 এপ্ৰিলৰ পৰা 9ম-10ম শ্ৰেণীৰ পাঠদান। ঔষধৰ অভাৱত বিচনাতে ছটফটাই দিন পাৰ কৰিছে শিমলগুৰিৰ ৰামপুৰৰ গোপাল দাসে। আৰোগ্য নিদিলে আৰ্থিক সাহায্য ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ'চাইটি। আঁচনি সম্পূৰ্ণ নহওঁতে যা গ'ল পৰ্কিং ফাইন। ধলপুৰৰ আৰক্ষী চকীত ই-পাছ পৰীক্ষণ স্বাস্থ্য পৰীক্ষা। অন্য জিলাৰ পৰা অহা 34 যাত্ৰীৰ স্বাস্থ্য পৰীক্ষা। কোৱাৰেণ্টাইন কক্ষৰ বাহিৰত সন্দেহজনক ব্যক্তিৰ নৈশ যাপন। মাস্ক পিন্ধা ব্যক্তিকে বিক্ৰী কৰিব পাৰিব তেল। ডিপুলৈ বিশ্বনাথ উপায়ুক্তৰ নিৰ্দেশ। চালধোৱা যুৱ সংঘৰ সাহায্য প্ৰদান। লকডাউনৰ ফলত জোনাইত আবদ্ধ 35 গৰাকী লোকক নিজ ঘৰলৈ প্ৰেৰণ। খেলৰ বাতৰি। অসমৰ 26 বছৰীয়া শুভম ৰাভালৈ AFCৰ বি লাইচেন্স। স্ক্ৰীণত নগ্নতাৰ বেহা দেখি গোপীচন্দৰ লগআউট। ৱেষ্ট ইণ্ডিজৰ ইংলেণ্ড ভ্ৰমণ বাতিল। খিতাপহীন ডাচ লীগ। চেম্পিয়নছ লীগলৈ আয়াক্স। গৌতম গম্ভীৰৰ মহানুভৱতা। কান্ধত তুলি ঘৰৰ পৰিচাৰিকাৰ শেষকৃত্য সম্পন্ন। ৰাজ্যৰ খেলুৱৈক দিয়া প্ৰতিশ্ৰুতি পালন ৰাজ্যৰ ক্ৰীড়া বিভাগৰ। খাৰুপেটীয়াত ফল-মূলৰ 50% মূল্য বৃদ্ধি। বাক্সাৰ বৰমাত বাতৰি সংগ্ৰহ কৰি থকা অৱস্থাত সাংবাদিকক BSF জোৱানৰ প্ৰহাৰ। গোলাঘাট আৰক্ষীৰ অভিযান। কুখ্যাত ড্ৰাগছ মাৰাণাস্ত্ৰ বেপাৰী পাপু আলীক গ্ৰেপ্তাৰ। মাদ্ৰাছাৰ নামফলকত ৰং সানি সম্প্ৰীতি বিনষ্ট কৰাৰ অপচেষ্টা। অৰুণাচলৰ পৰা পদব্ৰজে অসমলৈ 11 জন ৰৌতা ওদালগুৰিৰ শ্ৰমিকক আৰক্ষীয়ে গতালে স্বাস্থ্য বিভাগক। বিভিন্ন জিলাত আবদ্ধ 84 জন লোকক নগাঁও হোম কোৱাৰেণ্টাইন। কাজিৰঙাত 4 যুৱকক আটক। অনুমতি নোহোৱাকৈয়ে গুৱাহাটীৰ পৰা যোৱা কেউজনকে কোৱাৰেণ্টাইন। মানসিক
বিষাদগ্ৰস্ততাই সানিছে ইটালী। ছেপ্টেম্বৰৰ পূৰ্বে চীনে প্ৰস্তুত কৰি উলিয়াব কৰোনা প্ৰতিষেধক। নিজামুদ্দিন মাৰ্কাজৰ প্ৰধান মৌলানা ছাদাৰ বিৰুদ্ধে ডছিয়াৰ দিল্লী আৰক্ষীৰ। কৰোনা মেঘালয়ত ৬০জনৰ নমুনাৰ আজি ফলাফল। বৈষ্ণোদেৱীলৈ গৈ ছত্তীশগড়ত আবদ্ধ তেজপুৰৰ ৩ পৰিয়াল। লকডাউনে বিভীষিকা নমাই অনা বুৰ্কাৰ এহাল দম্পতীৰ কাৰুণ্য ভৰা কাহিনী। ১.৫ বছৰীয়া সন্তান অসমত, পিতৃ-মাতৃ আবদ্ধ মুম্বাইত। আজিৰ